আজিৰ প্ৰথম প্ৰশ্নটো হ'ল কোনে পেনিচিলিন আৱিষ্কাৰ কৰিছিল? এই প্ৰশ্নটো উত্তৰ হ'ব অপশ্যন বি আলেকজেণ্ডাৰ ফ্লেমিং। নেক্সট প্ৰশ্নটো হ'ল ভিটামিন ডিৰ অভাৱত কি বেমাৰ হয়? এই প্ৰশ্নটোৰ উত্তৰ হ'ব অপশ্যন বি ৰিকেছ নামৰ বেমাৰী হয়। তেজ গোট নামৰ সমস্যাৰ প্ৰধান কাৰক কি? অপশ্যন ডি ভিটামিন কে হয় মুখ্য প্ৰধান কাৰক এইটো। প্ৰাপ্তবয়স্ক মানুহৰ দেহত থকা ব্ৰণ হাড়িৰ সংখ্যা কিমান থাকে? এই প্ৰশ্নটোৰ উত্তৰ হ'ব অপশ্যন এ 206টা। সাধাৰণতে মানুহ তেজৰ pH মাত্ৰা কিমান? এই প্ৰশ্নটোৰ উত্তৰ হ'ব অপশ্যন চি 7.35 পৰা 7.45। নেক্সট প্ৰশ্নটো হ'ল কোনটো বেমাৰ ভাইৰাছৰ বাবে নহয়? এই প্ৰশ্নটোৰ উত্তৰ হ'ব অপশ্যন ডি টাইফয়েড ভাইৰাছৰ বাবে নহয়। সূৰ্যৰ ৰশ্মিৰ পৰা দেহে কি ভিটামিন আহৰণ কৰে? অপশ্যন ডি ভিটামিন ডি আহৰণ কৰে। তলৰ উল্লেখ কৰা কোনটো ছালৰ বেমাৰ কোনটো হয়? তো ইয়াৰ পৰা অপশ্যন বি লাগ্ৰাটো ছালৰ বেমাৰ হয়। গছৰ পাত সেউজীয়া হোৱাৰ কাৰক? এই প্ৰশ্নটোৰ উত্তৰ হ'ব অপশ্যন এ ক্লৰ'ফিল কাৰণে গছৰ পাত সেউজীয়া হৈ থাকে। নেক্সট প্ৰশ্নটো হ'ল দেহৰ কোষৰ বিষয়ে অধ্যয়ন কৰা বিভাগটোক কি কোৱা হয়? তো এই প্ৰশ্নটোৰ উত্তৰ হ'ব অপশ্যন চি হিষ্টৰলজি কোৱা হয় কোষৰ বিষয়ে অধ্যয়ন কৰা বিভাগটোক। মগজুৰ ভিতৰত অংশৰ ৰং হ'ল অপশ্যন বি বগা ৰং হ'ল। বিশ্ব এইডছ দিৱস কিমান তাৰিখে পালন কৰা হয়? এই প্ৰশ্নটোৰ উত্তৰ হ'ব অপশ্যন ডি 1 ডিচেম্বৰ। আলোক লাইট ইয়াৰ কিহৰ একক হয়? তো লাইট ইয়াৰ একক হয় কিহৰ? অপশ্যন বি দূৰত্ব। সূৰ্যৰ পোহৰ পৃথিৱী স্পৰ্শ কৰিবলৈ প্ৰায় কিমান সময় লাগে? তো সূৰ্যৰ পোহৰ পৃথিৱীলৈ স্পৰ্শ কৰিবলৈ প্ৰায় 8 মিনিট সময় লাগে। তলৰ কোনটো স্কেলৰ ৰাশি? ইয়াৰ পৰা কোনটো স্কেলৰ ৰাশি হয়? অপশ্যন বি চাপ। পদাৰ্থৰ চতুৰ্থ অৱস্থাক কি কোৱা যায়? তো অপশ্যন ডি প্লাজমা পদাৰ্থৰ চতুৰ্থ অৱস্থা হয়। সুপাৰসনিক উৰাজাহাজৰ গতি কিমান থাকে? অপশ্যন বি শব্দৰ গতিকে বেছিয়ে থাকে সুপাৰসনিক উৰাজাহাজৰ গতি। মানৱ দেহত আটাইতকৈ ডাঙৰ অংগটো হ'ল? অপশ্যন চি ছাল মানৱ দেহৰ আটাইতকৈ ডাঙৰ অংগটো হ'ল। নেক্সট প্ৰশ্নটো হ'ল পৰমাণু নিউক্লিয়াছ গঠিত হয়? তো এইটো হয় গঠিত অপশ্যন বি প্ৰ'টন আৰু নিউট্ৰনে। নেক্সট প্ৰশ্নটো হ'ল বুলেট প্ৰুফ স্ক্ৰীণত কোনবিধ গ্লাছ ব্যৱহাৰ কৰা হয়? তো ইয়াত জেনা গ্লাছ ব্যৱহাৰ কৰা হয়। কোনবিধ গ্লাছ তাপ প্ৰতিৰোধী? ইয়াৰ পৰা কোনবিধ গ্লাছ আছে যোনটো তাপ প্ৰতিৰোধী হয়? তো এইটো অপশ্যন ডি বটল গ্লাছ টো ৰাইট এনচাৰ হ'ব বটল গ্লাছ। নেক্সট প্ৰশ্নটো হ'ল খালী চকুৰে কোনটো গ্ৰহ দেখা পোৱা যায়? অপশ্যন এ শুক্ৰ গ্ৰহক আমি খালী চকুৰে দেখি পাওঁ। আজিৰ অন্তিম প্ৰশ্নটো হ'ল নেমু টেঙাত কোনবিধ এচিড পোৱা যায়? তো নেমু টেঙাত চাইট্ৰিক এচিড পোৱা যায়। আজিৰ ভিডিঅ'টো ইমানেই প্ৰশ্ন উত্তৰ আছিল। যদি ভিডিঅ'টো আপোনালোক ভাল লাগিলে তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এখন লাইক কৰি থৈ দিবা। আৰু আপুনি কমেণ্ট বক্সত জনাব যে আপোনাৰ ইমান প্ৰশ্ন তাত কিমানটো শুদ্ধ হ'ল। ধন্যবাদ।